হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে আৰু ময়ো ভাল আছোঁ। আৰু আপোনালোকে কেইদিনমানৰ পৰা শুনি আছে কপিলী নদীত পানী বাঢ়িছে, কিন্তু মই আজি আপোনালোকক দেখুৱাম যে সঁচাকৈ পানী বাঢ়িছে না কমিছে। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব, কাৰণ এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত জৰুৰী ভিডিঅ' হয়। কপিলী নদীত পানী বাঢ়িলেই মানুহৰ মনত এটা ভয় আহি যায়, কাৰণ যোৱা বছৰ যি বানপানী হৈছিলে সকলোৰ মনত আছে, আমাৰ মনত আছে সেই বানপানীটোৰ কথা। কপিলী নদীত পানী বাঢ়িছে সেই শব্দটো শুনাৰ লগে লগেই আমাৰ সকলোৰ মনত এটা ভয় আহি যায়, কাৰণ যোৱা বছৰ আমি কি কষ্ট কৰিছিলোঁ সেই মানুহসকলে গম পায়, যিসকলে কষ্ট কৰিছে। আৰু মই আজি আপোনালোকক দেখুৱাম যে পানী কিমানখিনি বাঢ়িছিলে আৰু এতিয়া কমিছে নাই। পানীৰ ভাৰটো বাঢ়িছিলে, কিন্তু এতিয়া আপোনালোকে চাব পাৰিছে যে পানীটো কমিছে, কমি বহুত তললৈ গুচি গ'ল পানী। এতিয়া আৰু আপোনালোকে টেনশ্যন ল'বলৈ একো দৰকাৰ নাই, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি